সকলোকে নমস্কাৰ জনাই পুনৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত ন খোৱা পৰ্ব আছে আৰু এতিয়া সন্ধিয়া হৈছে। মই ভাবিলোঁ ব্লগ এটা বনাওঁ, আপোনালোককো দেখাম ন খাবলৈনো আমাৰ ঘৰত কি আয়োজন কৰা হৈছে। আৰু এইফালে মই বিচনা ঠিক কৰি থৈছোঁ, কলমাইনা শুবলৈ বিচাৰিবও পাৰে পটককৈ, যাতে মই তাক খুৱাব পাৰোঁ। আৰু মোৰ ব্লগ বনাওঁতে সদায় আঠাটো থাকেই ন, ইফালে হ'লেও থাকে এইফালে হ'লেও থাকে। আৰু ইফালে হাঁহ কাটি আছে, মই দেখাম বাৰু হাঁহ কোনে কাটিছে আৰু কি আইটেম আছে মই সকলোখিনি দেখাই যাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। এয়া পলমাইনাক মই শুৱালোঁ। সি মানে আজি আবেলি নুশুলে আৰু তাৰ আবেলি নুশুলে অকণ সময়ত শুৱা অভ্যাস আছে। এতিয়া 6টা বাজি গৈছে, সন্ধিয়াও ভাগিছে বাৰু, সেইটো কাৰণে শুৱালোঁ এতিয়া। আৰু মই ভাবিলোঁ সি শুই থাকোঁতে মই পটাপট মোৰ কামকেইটা কৰি কিবাকিবি অকণ বনাব লাগিব। অকণমান দেখাম বাৰু কি বনাওঁ। মাংস বনাব দেউতাই খুব বেছি ধুনীয়া বনায়। হাঁহৰ মাংস বুলিয়ে নহয়, চবেই হাঁহো আছে মাছো আছে। চাই থাকক, আপোনালোকে চাই থাকক, আমি খাই থাকোঁ ন। বাৰু পলমাইনা শুৱক, ক'ব নোৱাৰে পুৰা হৈছে। আৰু কি আছে লগত? আৰু আছে কোমল চুমল কৰিছে জানো এই বঢ়িয়া খানা বা, তেতিয়াহ'লে আজি খাবহে লাগে আৰু ন। আজি বনোৱাহে কথা কি হ'ব। এইফালে আজি আমাৰ পিছফালে বনোৱা হ'ব। আজি এইফালে জুই, আমাৰ হেৰি ছোৱালীকণৰ হেৰি কৰিছে নে? অঁ এইফালে হেল্পাৰ, মই চোৱাই নাই। নহৰু গুচাইছা? বাপৰে, আজি কি নপঢ়া নেকি তুমি? কি অমিতা? অমিতা পকা? এই পকা অমিতা দিলে বেয়া হ'ব নহয়। হেৰি লাগিছিলে আকৌ, হাঁহৰ লগত কোমোৰা হ'ব লাগিছিলে। আৰু তাতে আজি আমাৰ বিশেষকৈ জুই ধৰা জেগা মানে বেলেগ ব্যৱস্থা নাই। এই দুৱাৰমুখতে মানে, বেলেগত নহয় মানে এই ওলাই এইখনত দুৱাৰমুখতে আজি জুই ধৰা ব্যৱস্থা কৰা হৈছে। ইয়াতে বনোৱা হ'ব আজি। আৰু মই দেখাই থাকিম কেনেকৈ। কাপোৰ জাপিবলৈ লওঁতে ঘপককৈ মনত পৰিলে যে এইযোৰ অকণমান দেখাওঁ। সিদিনা এখন বিয়া আছিলে, মই পিন্ধি গৈছিলোঁ আৰু কাপোৰযোৰ বহুতে ভাল লাগিছে বুলি ক'লে। আৰু সঁচা কথা ক'বলৈ গ'লে মই বহুত বেছি ভাল পাওঁ কাপোৰযোৰ, আৰু তেনেকৈ পিন্ধা হোৱা নাছিলে। লকডাউনৰ পাছতে লৈছিলোঁ আৰু বিয়াবিলাক তেনেকৈ ওলোৱা নাছিলে। আৰু সেইদিনা এখন বিয়া ওলালে, ভাবিলোঁ এযোৰ পিন্ধি যাওঁ, আৰু এইযোৰ পিন্ধি গৈছিলোঁ। আৰু খুব মৰমৰ মই এই কাপোৰযোৰ বেছি কিন্তু দামী নহয়। কাপোৰযোৰ 550 লৈছিলে, কিন্তু মানে ইমান ভাল লাগে মোৰ। মানে সৰু সৰু বুটা আছে কাপোৰযোৰ। একেলগে মই দুযোৰ লৈছিলোঁ, এযোৰ পিংক লৈছিলোঁ আৰু এযোৰ লৈছিলোঁ পিংকযোৰ। ভাল লাগে বাৰু, কিন্তু এইযোৰ অকণমান বেছিকৈ ভাল লাগে এইটো। আৰু মই মানে কি হয়, কাপোৰৰ যেতিয়া মই মানে ব্লাউজবিলাক চিলাওঁ নহয়, মই একদম খুব চিম্পুলকৈ চিলাওঁ। মই মানে কি হয়, পিছত যাতে মানে ব্লাউজৰ ডিজাইনবিলাক লুকাই গ'লেও মই যাতে পিন্ধিব পাৰোঁ, মই ব্লাউজবিলাক এনেকৈ খুব চিম্পুলকৈ চিলাওঁ। এনেকৈ হ'ব দেই, মই দেখাম। যিহেতু এখন এটা কেমেৰাটো ধৰি আছোঁ মই, এইটো ৰাউণ্ড পিঠি দি পেলাই এনেকৈ চিলাওঁ, একদম চিম্পুল। হেডছেটবিলাক এয়া সকলোৱে চাগে ভালেই পায় এনেকৈ চিম্পুলকৈ চিলাই পেলাই। আৰু কিছুমান কাপোৰত অকণমান ডিজাইন দিব লগা হয়, কিন্তু এইবিলাক কাপোৰত কি হয়, ডিজাইন দিলে মানে সদায় যিহেতু ডিজাইনটো নাথাকে, সেইটো কাৰণে মই এনেকুৱাবিলাক কাপোৰ চিলালে, এইযোৰ পলিপাত হয় দেই, মই ডিজাইন একদম নিদিওঁ, একদম চিম্পুলকৈ চিলাওঁ। আৰু মানে এই দেখিছেনে সৰু সৰু বুটা আছে, মোক খুব ভাল লাগে এনেকৈ বুটা থাকিলে কাপোৰবিলাকত। আৰু কেতিয়াবা মই পিংকযোৰ দেখাম বাৰু। পিংক কালাৰটো মোক খুব বেছি ভাল লাগে। পিংক আৰু ব্লু মোৰ ওচৰত মানে খুব বেছি আছে এইকেইটা। আৰু সেয়া দেখাই দিলোঁ মই। আৰু আজিকালি পোৱা যায় বজাৰত, মানে পায়েই এনেকুৱা পলিপাতৰ এনেকুৱা যোৰাবিলাক পায়। খুব ধুনীয়া ধুনীয়া মানে কালাৰ আছে, বুটা এনেকুৱাই পায় বাৰু।
এনেকুৱা পাই বেলেগো পায়, কিন্তু এনেকুৱা চিম্পল বুটা ল'ম বুলি ভাবিলে পাই যায়। বেলেগ বেলেগ কালাৰো থাকে, হয়তো চবেই এনেকুৱা হোৱাইটটো ভাল নাপাবও পাৰে। মই যিহেতু মানে হোৱাইট একদম ইমানো বেছি বুলি ভাল পাওঁ বুলি নহয় আৰু, মানে এই বুটাটো থকাৰ কাৰণে মই হোৱাইটটো বেছি ভাল লাগিলে মোৰ সেইটো কাৰণে লোৱা হ'ল। আৰু মই কাপোৰখিনিতে জাপি লওঁ। মাছ বনাবলৈ মই ইয়াতে এনেকৈ ডাঙৰ ডাঙৰ পিচৰ গাছ কাপ হয়, ডাঙৰ পিচকেইটা এনেকৈ মই 7-8 পিচমান লৈ লওঁ। হৈ যাব। স্কোৱাছ আৰু জাতিলাও আৰু স্কোৱাছ এনেকৈ মিহিকৈ পিহি ল'ব লাগে পিহনাত, তেতিয়া আঞ্জাখন খাবলৈ বেছি সোৱাদ হয়। আৰু মই ইফালে মাছ ফ্ৰাই কৰি আছোঁ এয়া, আৰু এইখিনি মই পিহি লওঁ। যাতে মই স্কোৱাছ এটা দিছোঁ, জাতিলাও এচিড দিছোঁ, এচিড নিদিওঁগৈ আৰু বেছিয়ে হৈ যাব, বৰ বেছি হ'লেও মানে খাবলৈ ভাল নালাগিব। আৰু মই এইফালে জলফাই বইল কৰি ৰাখিছোঁ অকণমান নিমখ দি পেলাই, এইখিনি এতিয়া বনাম। মাছ ভজা কেৰাহীখনতে মই মিঠাতেল আছিলেই আৰু অকণমান দি দিছোঁ। মাছৰ তেলতে মানে বনালে খাবলৈ আঞ্জাখন বেছি ভাল হয়। হৈ যাব। আৰু মই ইয়াতে অকণমান নহৰু দিছোঁ, অকণমান পাঁচফোৰণ দিম এতিয়া মই। পাঁচফোৰণ দিছোঁ। ভাজি লৈছোঁ আৰু ইয়াতে মই পাচলিখিনি দি দিম। আলু বইল কৰি দিব পাৰে, মই দিয়া নাই বাৰু। মই ভাজোঁতে অকণমান নিমখ দিলোঁ, অলমষ্ট ভাজি বাৰু। জলফাইখিনি মই এনেকৈ হাতে অকণমান আধা ভঙাকৈ এনেকৈ দি দিলোঁ, দেখুওৱা নহ'ল বাৰু। আৰু মই ইয়াতে দিম এতিয়া অকণমান জালুকৰ গুড়ি, তাতে টেঙা জ্বলা অকণমান সোৱাদ আহে। এটা জলকীয়া দিছোঁ, যিহেতু জালুকৰ গুড়ি দিছোঁ, বেছিকৈ দিয়া নাই। মোৰ ভাজি হৈ গ'ল। এতিয়া মই ইয়াতে পানী দিম, গৰম কৰি লৈছিলোঁ মই পানী, গৰম পানীখিনি দি দিছোঁ। আৰু অকণমান পানী দিম। যিহেতু অকণমান সিজিব লাগিব, জাতিলাও অকণমান সিজোতে সময় লাগে। আৰু এইখিনি উতলক। মই এতিয়া মাছ দি দিম। মাছখিনি দিয়াৰ পিছত বেছিকৈতো লৰাই থাকিব নোৱাৰি। অকণমান এনেকৈ দিছোঁ, বেছিকৈ লৰাই দিলে ভাগি যাব। আৰু মই নিমখ এতিয়ালৈকে মানে ভাজোঁতে যি দিয়া নাই, কাৰণ মাছত যিহেতু নিমখটো অকণমান বেছিকৈ দিয়া হৈছিলে। চাই লওঁ কিমান কি হয়।
এইখিনি হ'ল মাছৰ পেটু আৰু মাছৰ পেটুখিনি মই ভাজিবলৈ জলকীয়া 4টা নহৰু 5 ফুটা আৰু পিঁয়াজ 2টা মই এইখিনি যোগাৰ কৰি ল'লোঁ আৰু এইখিনি মই এতিয়া ভাজিম সোৱাদ অনুসৰি নিমখ অকণমান দিলোঁ আমি দেখুওৱা নহ'লে বাৰু এইখিনি ধুনীয়াকৈ উতলি আছে ছাইডতে তেলবিলাক ৰৈ গৈছে সেইটো মাছ ভজা কেৰাহীখনতে মই আঞ্জা বনাইছিলোঁ কি পিটিকা বনালা অঁতৰাই থ'ব লাগিব তুমি কি পিটিকা বনালা জলফাই আৰু কি জলফাই আছে আৰু ইয়াত জলকীয়া 3টা দিছোঁ আৰু ধনিয়া আছে নিমখ আৰু তুমি যে বনাইছিলা জ্বলা আচাৰটো আছে বা চব মোৰ ছোৱালীও এতিয়া বনাব পৰা হৈ গ'ল দেই আজি খাই পেলাই জনাম বাৰু কেনেকুৱা হৈছে লিজাই বনোৱা ন মাছৰ আঞ্জা ৰেডি এইফালে মাছৰ পেটু ভাজিবলৈ মই ইয়াতে ভাত এইখিনি ৰাখি লৈছোঁ মানে যিহেতু মানে ভাতটো এটা হৈ থাকিলে ভাল হয় মই ভাতকেইটা ভাঙি ল'লোঁ আৰু এতিয়া মই মাছৰ পেটুখিনি ফ্ৰাই কৰিম ইফালে মই তেল দিলোঁ কেৰাহীত এয়া মোৰ পেটু ভাজি ৰেডি এয়া হাঁহৰ মাংস হেল্ল' ভাত পানী খাই হৈ গ'ল আৰু হ'বলৈ ৰেডি হ'লোঁ ভাবিলোঁ ব্লগটো সামৰি লওঁ যদিহে আজি ব্লগটো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব বাই বাই